হেল্ল' ভিউৱাৰ্ছ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ ভাল। ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি মই অন্য এটা ব্লগ লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি মই আপোনালোকক দেখুৱাম ক'লা কচুৰ এইটো আলু হয়। আমি মাটিৰ তলৰ পৰা খান্দি উলিয়াই দুদিন ৰ'দত দি আমি এনেকৈ শুকুৱাই লৈছোঁ। এতিয়া আমি এইখিনি বনাম। মই কেনেকৈ বনাম আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ একেবাৰে শেষলৈকে চাই থাকিব লাগিব। আৰু মোৰ ভিডিঅ'বোৰ ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপোনালোকে যদি মোক কিবা ক'বলগীয়া থাকে তেতিয়াহ'লে আপোনালোকে মোক এটা কমেণ্ট কৰিব। তেতিয়াহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। কচুখিনি এনেকৈ ধুই আনিলোঁ। চাওকচোন চাফা হৈছে। আমি ডাঙৰ কচুবোৰ আগতে দিম, কাৰণ সৰুবোৰ জলদি হৈ যাব ন, সেইকাৰণে এয়া দি দিলোঁ পানী দি কেনে আমি ওইখিনি অলপ উতলিব দিম সিজিবৰ কাৰণে। চাওকচোন কেনেকৈ দি দিছোঁ। আপোনালোকে এনেকৈ কচুবোৰ দি দিব পানীত। চাওক গৰম হৈছে পানী, এতিয়া দি দিছোঁ। এতিয়া উতলিবৰ কাৰণে আমি ইয়াতে চাওকচোন পানীখিনি কমি গৈছে আৰু আমাৰ আলুটো সিজি গৈছে। এতিয়া আমি ইয়াৰে পৰা এইখিনি কচুখিনি আমি নামি তৰিয়াই থ'ম। কচুখিনি এনেকৈ নামি তৰিয়াই থৈ পানীখিনি এতিয়া আমি পানীখিনি পেলাই লৈছোঁ। চাওকচোন কেনেকৈ হৈছে। এতিয়া আমি আলুখিনি এনেকৈ চেলাই বগা আলুটো উলিয়াই দিম, বাকলিটো চেলাই পিনে। এয়া চাওকচোন চেলা এইবাৰ পিটিকি দিম। এতিয়া পিটিকি দিম এনেকৈ গোটেইখিনি এনেকৈ পিটিকি দি আমি ৰেডি কৰি এনেকৈ ল'ম। এয়া আমি প্ৰথমতে তেলখিনি দি ল'ম। দি পেলাই অকণমান পাঁচফোৰণ দিম। ইয়াত তেজপাত দিলোঁ। তাৰপিছত আমি এতিয়া শুকান জলকীয়া এনেকৈ দিম। তেলখিনি নপকালৈ আমি এনেকৈ লাৰিম। জ্বলাটো ক'লা কৰিব লাগিব। এয়া হ'ল। এয়া পিঁয়াজ দিম। এতিয়া পিঁয়াজখিনি দি অকণমান পিঁয়াজ দিলোঁ, অলপ লাৰি দিম। পিঁয়াজখিনি দিম। এতিয়া ৰঙচুৱা হোৱালৈকে আমি এনেকৈ লাৰি থাকিম। চাওকচোন আপোনালোকে কেনেকৈ হৈছে দেখিবৰ কাৰণে। এনেকৈ লাৰি থাকিব লাগিব। এতিয়া পিঁয়াজখিনি ৰঙচুৱা হ'ল। এতিয়া ইয়াতে অকণমান আমি আদা দিব নোৱাৰোঁ। আমি নহৰু আৰু জলকীয়া বটি দিলোঁ। দি পেলাই এতিয়া লাৰি দিম। ইয়াৰ পিছত অকণমান জিৰা গুড়ি দিম। জিৰা গুড়িখিনি পানী দি দিম, কাৰণ কিয়নো জিৰা গুড়ি তেনেকৈ দিলে তৎক্ষণাত ৰঙা পৰি যায়। এনেকৈ পানী দি পেলাই আপোনালোকেও দিব। চাওকচোন এতিয়া অকণমান আমি এনেকৈ থৈ দিম। এয়া হালধি দিম। আপোনালোকে এনেকৈ খাই চাবচোন কেনেকুৱা টেষ্ট হয় জনাব। আমি খাই চালোঁ, বহুত টেষ্ট হৈছে। আপোনালোকে খাই চাব, তাৰপিছত মোক জনাব কেনেকুৱা লাগিল মোৰ আইডিয়াটো। এতিয়া কচুখিনি পিটিকি থোৱা আছিল, এয়া দি দিলোঁ। এনেকৈ দি দিলোঁ। দি পেলাই এতিয়া আমি সেইখিনি লাৰি দিম। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি কিবা ক'বলগীয়া থাকে কমেণ্ট কৰিব আৰু কাষত থকা বেল আইকনটো টিপি দিব, কাৰণ মই যিবোৰ ভিডিঅ' দিওঁ আপোনালোকে যাতে সোনকালে পায়। এয়া চাওকচোন এতিয়া অকণমান মই পানী দিম, কাৰণ এইখিনি অলপ থপথপীয়া হ'ব লাগিব। সেইকাৰণে অকণমান পানী দি ঢাকনি নিদিলেও হ'ব, এনেকৈ অকণমান ঢাকি থাকিব লাগিব। চাওকচোন লুকটো কেনেকুৱা হৈছে দেখিবৰ কাৰণে।
যিহেতু ঠাণ্ডাৰ দিন ফ্ৰেণ্ড, সেইকাৰণে আমি সৰিতে বনাওঁ। আহিনৰ মাহ পৰাৰ লগে লগে আমি সৰি ইউজ কৰোঁ। এতিয়া আমি নিমখ দিলোঁ, আৰু আজিকালি যিহে গেছৰ দাম, সেয়ে সৰি ইউজ কৰিব লাগে যিহেতু ঠাণ্ডা বতৰ। চাওকচোন কেনেকুৱা হৈছে। আৰু এইবোৰ খালে, ঘৰৰ চব্জি খালে এনেও বেমাৰ আজাৰ নহয়। এয়া যিহেতুকে আমি কচু খালোঁ, কচুত একো এফেক্ট নাই। এয়া আমি ধনিয়া দি দিলোঁ। চাওকচোন কেনেকুৱা হৈছে। আপোনালোকে আজিকালি জানেই কিমান বেমাৰ আজাৰৰ দিন, সেইকাৰণে যিমানে পাৰে সিমানে ঘৰতে খেতি কৰক, অকণমানেই হওক, সেই যাতে খায়। আমি এনেকৈ খাই থাকোঁ বেছি। এয়া চাওকচোন কেনেকুৱা হৈছে ফ্ৰেণ্ড। এয়া অকণমান ৰেড চিলি দি দিম, অলপ জ্বলা। কচু যিহেতুকে অকণমান জলকীয়া হ'লে ভাল লাগে। চাওকচোন কেনেকুৱা হৈছে। আপোনালোকে টেষ্ট কৰিব, চাব কেনেকুৱা লাগে। আমি আগতে খাইছোঁ, কোনো ধৰণৰ একো ধৰা ধৰি নকৰে। এয়া হৈ গ'ল, চাওক কি ধুনীয়া হৈছে দেখিবৰ কাৰণে। চাওকচোন কি ধুনীয়া হৈছে। আপোনালোকে চাবাচোন এদিন ট্ৰাই কৰি পেলাই। এয়া চাওক কি ধুনীয়া হৈছে, আৰু সোৱাদো হ'ব।